নমস্কাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বহুত দিন হ'ল ভিডিঅ' ব্লগ একো দিব পৰা নাই ডিউটি থকাৰ বাবে আৰু বিশেষ ক'তো ওলাই যোৱা হোৱা নাই আৰু ৰুমতনো কি ভিডিঅ' দি থাকিম সেই বুলি আৰু ভিডিঅ' একো দিয়া নাই তো আজি ঘৰলৈ যাব ওলাইছোঁ তো ৰুমৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ মোৰ লগত যাব লগৰ এজনী আৰু মই যাম তাই যাবচোন আহিছে দে মই মৰাণতে নামিম আৰু তো একেলগতে যাম বুলি এতিয়া 7টা বজাত ওলাই মেলি ৰেডি হৈছোঁ গাড়ী অপেক্ষা গাড়ী টাইমটো হৈছে আৰু ওলাই যাম আৰু ৰুমৰ পৰা সেইটো কাৰণে ৰুমৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ তো ঘৰ যোৱা বিশেষ কাৰণ আছে ঘৰত গৈ কমগৈ বাৰু তেন্তে মোৰ ভিডিঅ'টো চাই থাকিব হেল্ল' গাইজ গুড ইভিনিং আজি মোৰ নেক্সট ডে মই লৈছোঁ ৰাখ চাবলৈ কালি আহি পাই আৰু ভিডিঅ' নকৰিলোঁ ভাগৰ লাগি আহিলে আৰু ঘৰৰ মানুহক তাই মানে কথা চথা পাতে টাইম গ'লগৈ ভিডিঅ' কৰা নহ'লেই তো এতিয়া ইভিনিঙৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া ৰাখ চাবলৈ যাবলৈ ওলাইছোঁ তো যি পাওঁ মোৰ লগত দেখাই থাকিম বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ফাইনেলি ৰাখৰ ঠাইত উপস্থিত হ'লোহি এইখনৰ সন্মুখৰ গেটখন এইফালেদি সোমাই যাব লাগিব বলক তেন্তে এইফালে দেখিছেনে বাৰু কি ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি বুলি মানে চাকি বন্তি জ্বলাই দিছে লাইটিঙো দি দিছে এইফালে ইয়াত মূৰ্তিও সজাইছে কৃষ্ণ মূৰ্তি এয়া চাওক মানুহৰ ভিৰ আহিছে গৈ আছে মানুহ আৰু আজি প্ৰথম দিনা হয় ভাল লাগিব চাই আপোনালোকেও চাই গৈ থাকিব যিমান পাৰে দেখুৱাই থাকিম এইফালে গাড়ী পাৰ্কিং দি দিছে চিকিউৰিটি আছে পুলিচ তো পুৰা মানে ভাল ব্যৱস্থা সুব্যৱস্থাত মানে ৰাস উদযাপন কৰিব লৈছে সকলো আহিছে দেখি ভাল লাগিছে আৰু 2-3 বছৰৰ পাছত পাইছোঁ তো ভালেই লাগিছে আৰু পৰিৱেশটো অলপ দেখা দিছোঁ আপোনালোকক চাই কেনে ক'বলৈ জনাব
হলেন হয় মহারাজ সকল হইলেন সম্পূর্ণ আমার উপজাতির বাহিনী অশ্বরোহী বাহিনী বিধে বিধে যত সমগ্র মকুন এবং দিয়ে যাত্রা করবই কষ্ট না সে ধন্য ধন্য হেলামতি আদি তোমার ভাবেই এই বিবাহ সকল আয়োজ সকলভাবে সম্পন্ন আর ভাবে তোমার ছিল চিরও কৃতজ্ঞ মহারাজরানুদ্ধ এ ভঙ্গির ভূমিজ্ঞ দাদা আমি হলতে হলাম মহামিত্র আমার আমার মুখে দুঃখে জীবন পরবর্তী কাল অর্জুন বিনিয়োগে রাখু ভালো সে হল সেইজনী আইমি ওলাইছে সেইজনী আধুনিক পদ্ধতি জীবন যৌবনৰ তোমাক সাজি মই কমল কৰো মৃত্যু মোৰ দেৱৰ সুখে দুখে জীৱনৰ সমস্ত কালতে ভবা দুয়ো বিদায়ৰ ভুৱনগণক হিয়া ভৰি দিওঁ দৈয়োকে আশীৰ্বাদ বসুদেৱ মহন্তৰ দৈয়ো প্ৰাণী প্ৰবাহিত হৈ অধিকাৰী মহামুখে কথা পাতিব
হেল্ল' এভৰিৱান, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব। বেছি দীঘলীয়া হ'লেও ভাল নালাগে যিহেতু। তো ৰাসৰ পৰিৱেশটো আমাৰ তাত কেনেকৈ পাতিছে তো অকণমানকৈ দেখাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা পালে চাই জনাব, আৰু যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ ভিডিঅ'বোৰ আগলৈ পাই থাকে। তো আজিলৈ মোৰ ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। বাই বাই, টাটা।